হৰা তোমাৰ BF আছে আছেতো আয়ো লাজ নাইকিয়াজনী এজনী এইটো বয়সতো লাজ লগা নাই হৰা তুমিচোন গম পোৱাই আজি আকৌ কি হ'ল লাজৰ কথা উলিয়াইছা মই গম পাওঁ পোৱা হ'লে আগতে তোমাৰ মূৰটো নাফাৰিলোহেঁতেন নে ৱাই মিছা কথা নকবা দেই প্ৰথম দিনাখন যে তুমিয়ে দেখাইছিলা মোক মই দেখুৱাবোৰকে তুমি আকৌ BF কৰি দিবা বুলি মই ভবা নাই নহয় কি গাই আছা বাৰু মানুহটোৱে বৰফুকনে কেনেকৈ গম পালে তোমাৰ BF আছে বুলি মই মতাটো হৈ গম নাপালো মোৰ মাইকী কাহি পানে বেলেগৰ মানুহে মানে আলবাল গাই নাথাকিবা দেই বৰফুকনক চাগে বৰফুকনৰ ঘৈণীয়েকে ক'ব পাৰে বৰফুকনৰ ঘৈণীয়েকেও গম পায় আমাৰচোন বন্ধন গোটৰ মিটিংবোৰত কি কথা আলোচনা হয় মইচোন কৈছোঁ এইটো হৰা মিছা কথা নকবা দেই আজি তোমাৰ হৈছে কি আচলতে কোন কোৱাচোন তাৰ আজি মই মানে হেৰি কাটিম হেৰা কি গাই আছা কাৰ হেৰি কাটা তোমাৰ BF কোন মোৰ BF কৰি আছে মোৰ ক'ত BF ওলাল ৰাতি সিদিনাখন তুমি ৰেকৰ্ড কৰা হ'ল নেটত দি দিয়া নাই এইটো জহনি সেইটো কাৰণে ৰেকৰ্ড কৰিছিলা ন ভালেই হৈছে এতিয়া মই আকৌ হেৰি কৰিম দেখা দেখি কেইটামানৰ মাতি লৈ আহিম আকৌ মেছেজ চপতি কৰিলে কথা সলনি নকৰা ভালে বয়ফ্ৰেণ্ডৰ নাম কোৱা বয়ফ্ৰেণ্ড কাৰ বয়ফ্ৰেণ্ড কোন বয়ফ্ৰেণ্ড তোমাৰ বয়ফ্ৰেণ্ড নিজে কৈছাচোন আছে বুলি বৰফুকনে গম পায় বৰফুকনৰ ঘৈণীয়েকে গম পায় মই মতাটো হৈ গম নাপাওঁ চালা আমি কোন কোৱাচোন তাৰ হেৰি মানে হেৰা মই কৈ আছোঁ বিহু ফিল্ম ইজুকেল BF তুমি কৈছা বয়ফ্ৰেণ্ড ইজুকেল BF পুতেৰে কয় বৰফুকন ইজুকেল BF কোনোবা এটাততো ফিক্স থাকা কি সদায় চেঞ্জ কৰি থাকা হয়তো কেলা আমাৰ জপনিটো যত খায় ল'ৰাটো কিনি এনে দুখ নিদিবা দেই